কি খবৰ নিশ্চয় ভাল আপোনালোক সকলোৰে মই সেৰিনাই স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আহকচোন চাও আজি মোৰ ভিডিঅ'টোত কি আছে বলক ৰাতিপুৱা 4:30 বাজিছে ঠাণ্ডাত কপি কপি ব্ৰাছ কৰি আছো মই কি ঠাণ্ডা লাগিছে এতিয়া ৰাতিপুৱা 5 বাজিছে আৰু এতিয়া 4 ডিগ্ৰী ঠাণ্ডা লাগিছে যিমান ৰাতিপুৱাই কি উঠিছোঁ গম পায় খোৱা নাই কেনেকৈ গম পাব আজি ৰাতিপুৱা উঠিছোঁ কাৰণ আজি এফালে যাম আৰু ক'তনো যাম সেয়া আপোনালোককো দেখুৱাম সেয়া ছাৰপ্ৰাইজ ইমান ঠাণ্ডা লাগিছে এতিয়া মই গাটো ধুই আহোঁ তাৰপিছত ৰেডি হ'ম তাৰপিছত যাম ক'তনো যাম আপোনালোককো দেখুৱাম ছাৰপ্ৰাইজ এতিয়া গাটো ধুই আহোঁ গাটো ওলাই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মোৰ বহুত দেৰি হৈ গ'ল এতিয়া 6:30 বাজিছে কিন্তু চাওক বাপৰে বাপ কি ঠাণ্ডা কি কুঁৱলী আন্ধাৰ ৰাতিপুৱা 6:30 বজাত কি কুঁৱলী দেখিছে না আন্ধাৰ হৈছে বাপৰে বাপ কেনেকুৱা ঠাণ্ডা এতিয়া মই গৈ আছোঁ গ'লে অকণমান দেৰিকৈ গম পাব ক'ত গৈ আছোঁ ব'লক বহুত ঠাণ্ডা 4 ডিগ্ৰী ঠাণ্ডাত কপি কপি গৈ আছো আজি এফালে ফুৰিব যাম আপোনালোকক লাহে লাহে জনাম ব'লক ৰাতিপুৱা 6টা বাজিছে পাছফালে আন্ধাৰ চাওক কেনেকুৱা আন্ধাৰ দেখিছে এয়া মই মেট্ৰ' ষ্টেচন আহি পাইছোঁ দেখিছে কেনেকুৱা আন্ধাৰ এয়া এতিয়া 6:30 বজাৰ পিছৰ ভিডিঅ' এইটো দেখিছে কেনেকুৱা কুঁৱলী কেনেকুৱা আন্ধাৰ ক'ৰবাত কম আজি ছাৰপ্ৰাইজ দিম আজি মই ক'ত যাম দেখিব আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে গম পাই যাব মেট্ৰ'ৰ অপেক্ষা কৰি আছো মেট্ৰ' আহিব আৰু ঠাণ্ডাত কপি ৰৈ আছো এতিয়া মেট্ৰ' আহিলে উঠিম আৰু এয়া মেট্ৰ' আহি আছে এয়া আহি পাই গ'ল মেট্ৰ' এই ৰাতিপুৱা ইমান ভিৰ দেখিছে খালী থাকিব বুলি ভাবিছিলোঁ নাই একেবাৰে খালী নাই পূৰা ভৰ্তি এয়া মেট্ৰত উঠিলোঁ বহিলোঁ গৈ আছোঁ ঠাণ্ডাত চবে কঁপি আছে চাওক ইমান ঠাণ্ডা এয়া মেট্ৰ'ৰ পৰা নামি পেলাই এতিয়া অন্যফালে যাম অন্যফালে গৈ আৰু এখন মেট্ৰ' ল'ম একচুৱেলি এইটো ৰুট চেঞ্জ কৰিছোঁ বেলেগ এখন মেট্ৰ' লৈ এয়া মই মেট্ৰ' ষ্টেচনৰ পৰা ওলাই আহিলোঁ এতিয়া মই নিজামুদ্দিন ষ্টেচনলৈ যাম তাৰ পৰা মই ট্ৰেইন ল'ম তাৰপিছত মই আগ্ৰা যাম এতিয়া মই নিজামুদ্দিন ষ্টেচনলৈ গৈ আছোঁ আমাৰ দাদাক চাওক এটা ট্ৰলিও লৈ আহিছে কাপোৰ সলাই গ'লে সেইটো উঠাব মই নিজামুদ্দিন ষ্টেচনত আছোঁ নিজামুদ্দিন ষ্টেচন আহি পাইছোঁ আৰু মই দেখুৱাই আছোঁ এখন গতিমান এক্সপ্ৰেছ এক্সপ্ৰেছত আগ্ৰালৈ যাত্ৰা কৰিম এয়া মই গতিমান এক্সপ্ৰেছত উঠিলোঁ এতিয়া মই গৈ আছোঁ আগ্ৰা পাইছোঁ
এতিয়া নামিবলৈ সাজু হৈছোঁ আৰু নামিম এতিয়া আমি এয়া গতিমান ট্ৰেইনৰ পৰা নামিলোঁ 1.5 ঘণ্টা লেটকৈ কুঁৱলীৰ কাৰণে ট্ৰেইনখন 1.5 ঘণ্টা লেট আছিলে এতিয়া ষ্টেচনৰ পৰা ওলাই আহি আগ্ৰা ষ্টেচনৰ পৰা ওলাই আহি আমি অটো ল'ম অটো লৈ পেলাই আমি আগ্ৰালৈ যাম তাজমহললৈ যাম অটোত বহিলোঁ তাজমহললৈ গৈ আছোঁ এতিয়া আপোনালোকেও ব'লক একেলগে তাজমহল চাম প্ৰেমৰ প্ৰতীক এয়া মই তাজমহললৈ তাজমহলৰ ৰাস্তালৈ এণ্ট্ৰি কৰিছোঁ তাজমহলৰ মেইন গেট পোৱাগৈ নাই য'ত টিকেট চেক কৰিব বা আমাক চেক কৰিব তালৈকে যাবলৈ অকণমান দীঘলীয়া বাট এয়া গৈ আছোঁ খোজকাঢ়ি মই টিকেট অনলাইনে কাটি লৈছোঁ আৰু এতিয়া গৈ আছোঁ তাজমহললৈ খুব বেছি ঠাণ্ডা আজি খুব বেছি ঠাণ্ডা এতিয়া দুপৰীয়া বাজিছে 12:30 আৰু চাওক কেনেকুৱা কুঁৱলী বহুত ঠাণ্ডা লাগিছে বহুত ব'লক এতিয়া তাজমহল পোৱাৰ পিছত আপোনালোকক তাজমহল দেখুৱাম ময়ো চাম তাজমহললৈ যাম এইফালেদি ভিৰ দেখিছে নহয় মানুহৰ টিকেটৰ मेल का कुछ नहीं है ना कोई भी जाता है এইফালেদি ভিতৰত এতিয়া আমি প্ৰৱেশ কৰিলোঁ তাজমহললৈ এতিয়া লাহে লাহে আগবাঢ়ি গৈ থাকিম আৰু চাই গৈ থাকিম তাজমহল প্ৰেমৰ প্ৰতীক নিজৰ প্ৰেমিকাৰ স্মৃতিত বনাইছিল তাজমহল ব'লক এতিয়া আমি চাম এইখিনি আমি একে গ্ৰুপৰ হয় আমি চব আহিছোঁ আজি তাজমহল চাবলৈ ফ্ৰী ফাণ্ডত ব'লক চাওঁ এতিয়া মই ব্লগটো বনাম কাৰণে অকণমান ইফালকৈ ঘূৰি ফুৰি লৈছোঁ চবৰে লগত গৈ থাকিলে নিমিলিব যে আপোনালোকক অকণমান দেখুৱাম ময়ো অকণমান চাম 2-এখন মই ফটোও তুলিম অকণমান পজ দিম যাতে ত'ত আপলোড দিব পাৰোঁ আজিকালি সেয়াই ন আমি নতুন ঠাই এডোখৰ চাবলৈ আহিলে আগে ফটো তোলাত লাগি যাওঁ ঠাইডোখৰ কিমান ভালকৈ উপভোগ কৰিছোঁ সেয়া নহয় কেমেৰাইৰেহে আমি ঠাইডোখৰ উপভোগ কৰাৰ নিচিনা হয় যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া আহি গৈছে আমি বহুত বেছি ছ'চিয়েল মিডিয়াত সোমাই পৰিছোঁ উপভোগ কৰাতকৈ আমি দেখুৱাবলৈহে বেছি চেষ্টা কৰোঁ মোক চিকিউৰিটি গাৰ্ডজনীয়ে কৈছে জল্দি যোৱা ৰ'দ অকণমান ওলাইছে ফটো উঠিব পাৰিবা নহ'লে ইমান কুঁৱলী আছিল ফটোৱে উঠিব নোৱাৰিলা হয় মোৰ এইখন মেইন গেট এইফালেদি এণ্ট্ৰি কৰিম তাজমহললৈ ইয়াতে চবে মেইন গেটখনতো ফটো চটো তুলি লৈছে ময়ো 1-2খন তুলি লৈছোঁ বাৰু মোৰ তোলা নহয় এতিয়া আৰু প্ৰৱেশ কৰিম এয়া চাওক সেয়া ফাকেৰে তাজমহল ধুঁৱলী কুঁৱলীকৈ অকণমান দেখা দিছে নিয়ৰত মানুহৰ ভিৰৰ মাজেৰে চাওক কি ধুনীয়া বনাইছিল সেইদিনতে বনোৱা আজিও একো হোৱা নাই আমাৰ আজিকালি ঘৰ বনালে ফাট মেলি যায় অকণমান বতাহ ধুমুহা কেইদিন এটা ভূমিকম্প অহাৰ পিছত সেইবিলাক চাওক একো হোৱা নাই শ বছৰ ধৰি এনেকৈয়ে আছে ইয়া তাজমহল দেখা দিছে কিমান মনোমোহা চাওক কিমানে ধুনীয়া সঁচাকেই বহুত ধুনীয়া মই স্থিৰ চিত্ৰলৈ আপোনালোকক দেখুৱাইছোঁ 1-2খন বাকী চাওক ঢেৰ মানুহ বহুত ঠাণ্ডাও আজি তথাপিও যিখিনি পাৰিছোঁ মই মোৰ মতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ বহুত নহয় মই ভিডিঅ' বনোৱাত আৰু ব্লগ বনোৱাটোত একেবাৰেই নহয় তথাপিও আপোনালোকৰ সহায় সহযোগিতা আৰু
আপোনালোকে ভুল ক্ৰুটিবোৰ দেখুৱাই দিব, আগুৱাই যাবলৈ মানে অকণমান শিকাব। তেনেকৈ আগবাঢ়িম বুলি ভাবিছোঁ আৰু বনাই থাকিম। ভাল নহয় বাৰু, ময়ো গম পাওঁ, তথাপিও আৰু যি পাৰিছোঁ তাকে কৰি যাওঁ আৰু অকণমান। তাজমহল কি ধুনীয়া ন, সঁচাকেই ধুনীয়া। পকা যে আৰু বেছি ধুনীয়া, সেইবাবে নহ'লেনো আৰু আজুবা নাম পায়নে আৰু তাজমহলে। 7টা আজুবাৰ ভিতৰত তাজমহলো এটা। সেয়া মই অকণমান পজ দিতে চাবচোন, এতিয়া খুন্দিয়াই মানুহ মাৰি পেলাম আৰু এনেকুৱা। মই এতিয়া তাজমহলত, ইমান মানুহ যেনে পাৰিছোঁ দেখুৱাব চেষ্টা কৰিছোঁ আৰু এয়া চাওক, মনোমোহা দৃশ্য ন, কিবা বেলেগ ভাল লাগি যায় দেখি। ইমান পকা, ইমান ধুনীয়া মাৰ্বলৰে বনোৱা, সঁচাকৈ বহুত ধুনীয়া। বনোৱাজনক মানে মানিব লাগিব। ভালেৰে যাম। ওপৰৰ তাজমহলটোৰ ওপৰত উঠিলে 250 টকা টিকেট লাগে, কিন্তু এতিয়া তাজমহলটোৰ ভিতৰত সোমাব নিদিয়ে, অকল তাজমহলটোৰ চাৰিওফালেদি এপাক মাৰিবহে পাৰি। কিন্তু তাত উঠি গৈ তাজমহলটোৰ পূৰা ফটো ল'ব নোৱাৰি বাবে মই ওপৰৰ টিকেট নাকাটি ওপৰত নাই উঠা, তলেৰেই মই তাজমহলটো চাইছোঁ। যিহেতুকে তলৰ পৰাই গোটেই তাজমহলটোৰ ধুনীয়াকৈ ফটো ল'ব পাৰি, গোটেই তাজমহলটো মানে ফ'কাছত আহে। কিন্তু ওপৰত উঠি গৈ চাৰিওকাষটো ঘূৰিলে গোটেই তাজমহলটোৰ ফটো নাহে। সেইবাবে 250 টকাৰ টিকেটটো লৈ মই ওপৰলৈ নগ'লোঁ, কাৰণ তাত ভিতৰত সোমাব নিদিয়ে আজিকালি। কিন্তু মই পিছৰবাৰ 2021 চনত আহিছিলোঁ, তেতিয়া আমাক ভিতৰত সোমাবলৈ দিছিলে, কিন্তু এইবাৰ ভিতৰত সোমোৱা বন্ধ, অকল চাৰিওফালে ঘূৰিবহে দিয়ে। সেইবাবে ওপৰত নগৈ মই ইয়াৰ পৰাই ফটোসমূহ সংগ্ৰহ কৰিছোঁ, ভিডিঅ' বনাইছোঁ, যি পাৰিছোঁ ইয়াৰ পৰাই লৈছোঁ। মানে আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ। যদি ভিতৰত সোমাব দিলেহেঁতেন তেতিয়া মই ওপৰলৈ গৈ ভিতৰত সোমাই আপোনালোকক ভিডিঅ' দেখুৱালোঁ হয়, কিন্তু যিহেতুকে সোমাব নিদিয়ে সেইটো কাৰণে মই নাই। ইয়াতে অকণমান মই পজ দিলোঁ আৰু অকণমান, 2টা পজ দিব লাগে আৰু ন, আজিকালি আৰু ছ'চিয়েল মিডিয়াৰ যুগ, 1-2খন আপলোড দিয়াই দিওঁ বুলি আৰু পজ 2টামান দিছোঁ আৰু ৰীল 2টামান বনাম বুলি আপোনালোককো দেখুৱালোঁ। সেয়াই আৰু, এইখিনিয়ে জীৱনৰ সুখ নে কি কয়। ক'ৰবাত গৈছোঁ, অকণমান মন পচন্দৰ 1-2টা ভিডিঅ' বনাইছোঁ, 2খন ফটো উঠিছোঁ, এইখিনিয়ে জীৱনৰ সুখ আজিকালি। বেলেগকৈ তাজমহলটো ফ'কাছ কৰি অকণমান আৰু নাচি বাগি ফুৰিছোঁ আৰু নাচনী পখিলা হয়। আপোনালোকে বেয়া নাপাব আৰু, অকণমান মাজে মাজে মোকো দেখুৱাই দিছোঁ। আপোনালোকে কেনেকুৱা পালে তাজমহল চাই জনাব মোক, আৰু মোৰ ভুলখিনি দেখুৱাই দিব, আগলৈ ভালকৈ কৰিবলৈ মানে শিকাই দিব, যিখিনি নাজানো সেইখিনি দেখুৱাব চেষ্টা কৰিছোঁ আৰু দেখুৱাইছোঁ এবাৰ চাৰিওফালটো। বৰ ধুনীয়া, সেয়া চাওক চাৰিওফালে ইমান প্ৰাকৃতিক হৈছে। এই ফাকেৰে যে মোৰ তাজমহলটো চাই কিয় নাজানো ইমান বেছি ভাল লাগিলে। এইখিনিৰ পৰা মই মানে বহুত সময় ৰৈ পেলাই চাইছিলোঁ, এইখিনিৰ পৰা মই 2খন ফটো উঠাইছোঁ। চাৰিওফালটো ইমান সেউজীয়া, বহুত ধুনীয়া মানে পৰিৱেশটো। ঘূৰি থাকিলে কিমান সময় পাৰ হৈ গ'ল গমেই নাপায়, বৰ ধুনীয়া লাগিছে চাওক। চাৰিওফালে গছবোৰ, তাৰ মাজেৰে দেখিবলৈ তাজমহলটো বৰ ভাল লাগিছে। এয়া মাজে মাজে ইয়াতে পানীৰ যোগান ধৰা হৈছে, এইবোৰ খোৱা পানী, আৰু এনেকৈ চাৰিওফালে গছ গছনি আছে, ফটো তুলিব পাৰি, ধুনীয়াকৈ জিৰাব পাৰি, বহিব পাৰি। মানুহ ঠাণ্ডাৰ দিনত ভাল লাগে, কিন্তু মই 2021 চনত আহোঁতে মই গৰমৰ দিনত আহিছিলোঁ, যথেষ্ট কষ্ট পালোঁ। মানে আমি গৰমত, খুবেই গৰম আছিল আৰু মানে ভালকৈ তাজমহলটো চাবলৈও নাই পৰা আমি, মানে ইমান কষ্ট পালোঁ গৰমত। সেইকাৰণে কেতিয়াবা আপোনালোকেও তাজমহল চাবলৈ আহিলে বেছি গৰম দিনত নাহিব, মানে
বহুত কষ্ট পায়। ইয়াত গৰম যথেষ্ট বেছি আৰু আমাৰ অসমৰ মানুহৰ কাৰণেতো আৰুৱে গৰম, মানে সহিব নোৱাৰা গৰম হৈ পৰে দিল্লী আগ্ৰাৰ গৰম। সেইকাৰণে যিমানটো পাৰে মানে অকণমান ঠাণ্ডা ছিজনত অহাই চেষ্টা কৰিব। ইয়াৰ এনেকৈ মই দেখুৱাইছোঁ এবাৰ। এই তাজমহলটো পিছফালে কিমান ধুনীয়া লাগিছে চাওক, ইমান মানে ধুনীয়া। আমাৰ কাৰণে যদি কোনোবাই এনেকুৱা প্ৰেমৰ প্ৰতীক বনালেহেঁতেন, আমাৰনো ক'ত ইমান সৌভাগ্য, এনেকৈ কোনোবাই আমাৰ কাৰণে প্ৰেমৰ প্ৰতীক বনাই দিব। এনেকৈ এপাক তাজমহলটো দেখুৱাই আৰু লাহে লাহে আমি এইখিনি ঠাইৰ পৰা ওলাই যাম আৰু এপাক এনেকৈ তাজমহলটো দেখুৱাইছোঁ আৰু গোল গোলকৈ। চাওক ইমান ধুনীয়া, ইমান ধুনীয়া, মানে তাৰ তুলনা নাই, মানে ইমান ধুনীয়া। চাই মেলি এতিয়া আমি ওলাই যাম আৰু এইফালে ওলাই যাম। তাজমহলৰ পৰা ওলাই আহিলোঁ। বাই বাই তাজমহল। আজিৰ ব্লগটো মই ইয়াতে সামৰণি মাৰিলোঁ। কেনেকুৱা লাগিলে আপোনালোকে চাই এবাৰ জনাব। তাজমহলৰ গেটৰ বাহিৰৰ পৰিৱেশ। এতিয়া তাজমহলৰ পৰা বিদায় মাগিলোঁ। আজি মোৰ ব্লগটো ইয়াত শেষ হ'ল। কেনেকুৱা পালে জনাব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এয়া এতিয়া বহি আছোঁ আগ্ৰা ষ্টেচনত দিল্লীমুখী হ'বলৈ। আমাৰ ট্ৰেইন আছিল 5:40, কিন্তু অকণমান লেট মাৰিছে, সেইকাৰণে ৰৈ বহি আছোঁ। ঠাণ্ডাও লাগি আহিছে, ভাগৰো লাগিছে, আমনিও লাগিছে, টোপনিও লাগিছে, সেইকাৰণে বহি আছোঁ আৰু ট্ৰেইন অহাৰ অপেক্ষা কৰি। ট্ৰেইন আহিলে উঠিম, যাম। ভাগৰি গৈছোঁ। আমি উঠিলোঁ গতিমান এক্সপ্ৰেছত দিল্লীমুখী হ'বলৈ। আমি এতিয়া ফাইনেলি ট্ৰেইন আহি গ'ল। আমি উঠিলোঁ, এতিয়া আৰামছে বহি যাম। আহি আছে। আমাৰ ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল। আমি এতিয়া গৈ আছোঁ দিল্লীলৈ। বহুত ভাগৰুৱা হ'ল।